ইমান দিনৰ পিছত স্কুলত আইছো মোৰ কিবা বিৰাট বৰ লাগছে ইয়ে চিন্তু তোৰো বৰ লাগছে না নাহুনে বলছিলো মা হুন নামানে সেই কাৰণে আইভা লাগা হল ইতে চাচোন বেলেগ কায়ো আহাই নাই আমি সাতটাই আইছো মাত্ৰ হয় দে পিংকু ঠিকে কৈছা তই মোৰো মস্ত বৰ লাগছে ইতে বাৰো তাওলা সাৰে আহি কি কই বেলেগ সাতটো আইভান নাই তাওলা সাতটোকে পঠাব বৰ দিগদাৰ গতে ইমান দিন বন্ধ আছিল ভালে আছিল মোর কিন্তু স্কুলত আহি বিরাট ভাল লাগছে পড়ভা পাম শিক্ষা পাম ইমান দিন ঘৰত থাকি থাকি বৰ হৈ গৈছিল মই হ'ব দে ভদ্ৰে জানো দে তই জানা চলি বুলি জানাগিৰি দেখবা নালগে ইতে এ স্যার আইছে গুড মর্নিং বহা ইমান দিনৰ পিছত স্কুল খুলছে আজি কি শিকবি তুহুং কে তুহুঙে কচোন স্যার আজি দেখোন আমি সাতটাই আইছো আজি কি শিকাব আর আজি যাম দিয়ক নহলে কালিৰ পৰা সবে আইলি ভালকে শিকিম স্কুল খুলছে মাত্ৰ আজিৰ পৰা আজিয়ে যাং লগলি না তোৰ পালামাৰা আৰম্ভই হল না স্যার নহয় মানে হ'ব একো মানে কৰবা নাংগে আজি নিশিখন দিয়া তুহাক যিহেতু 4টা ইছা মাত্ৰ কিন্তু কালি মই পৰীক্ষা লম তুহাক লকডাউনত তুহুং ঘৰত কিমান পঢ়লি সেই বিষয়ে চাম বাকী কেইটাকো কৈ দিবি আৰু আজি নাইলাক নাই কালি আইভা দিবি পৰীক্ষা বুলি নাইলি নহ'ব নহলি 100 টাকাকে ফাইন দিবা লাগিব প্ৰত্যেকে কিন্তু স্যার কালিয়ে পৰীক্ষা 2 দিন মান পাছত লক নহলি ইমান দিন পিছত স্কুলত আইছো আহিয়ে পৰীক্ষা হলি দেখোন স্যার অলপমান দিগদাৰ হয় হেড গৰু ইমান দিন ঘৰত কি করলি পঢ়া পাতি কৰা নাই নেকি মই চামহে তুহুং ঘৰত পঢ়া পাতি কৰছা না নাই পৰীক্ষা কালিয়ে হ'ব যাই আহা নাই তাক ফোন কৰি কৈ দিবি হ'ব দিয়ক স্যার গুড কালি পঢ়ি আহিবি ভালকে নহলে মাইৰ খাবাৰ কাৰণে সাজু হৈ আহিবি ইংৰাজীৰ 1 2 3 4 এই 4টা লেসন চাইবি বেছি চাবা নাংগে যা ইতে যাওঁ দে মই তুহুঙো পঢ়ি ঘৰত যাই ময়ো প্ৰশ্ন কাটো আয়ো আকো দেখোন পঢ়া নাই কি লিখিম কালি স্যারে মারবো মাইর খাবাই হাজু হৈ আইভা লাগবো হেন পাইছো ও সুমকি তুমি চিন্তা নকৰবা তোমাক মই দেখাম নহয় তুমি কিয় চিন্তা কৰছা মই জানো নহয় সব তুমি মোৰ লগত বইভা তোমাক মই সব দেখাম সঁচা ভদ্ৰে সঁচা তোমাক মাইৰ খাবা নিদু নহয় মই সুমকি চিন্তু কিবা পছিলি ঘৰত ইমান দিন বন্ধত মই ধুন একো পঢ়া নাইয়ে একো নাইজনো ময়ো নাইজনো একো কি কৰিম কালি মাইৰ খাবাই হাজু হৈ আইভা লাগা হেন হ'ব আৰু ছাৰে যেনকে মাৰে ভয়ে লাগে মনত পৰিলে কিবা সেই আগৰ মাইৰ খাও দিন গিলাম ভয় লাগি আহে এটা কাম কৰো দে চিন্তু তই এটা চেপ্টাৰ পঢ় মই এটা চেপ্টাৰ পঢ়ো 4টাহে চেপ্টাৰ দিছে ছাৰে পঢ়ি আইভা আৰু 2টা চেপ্টাৰ ভদ্ৰেক পঢ়ি আইভা দিম দে আমি চাই লিখিম তাৰ পৰা আৰু এটা তই দে মোক দেখাবি মই তোক দেখাম হেনকে হলে আমাৰ সুবিধা হ'ব মাইৰো নাখাম আৰু পোৱা পাৰিমো না কি ক ভাই এটো বঢ়িয়া আইডিয়া দিছে তই সুধুৰা ভদ্ৰেক হেয়া কৰিম দে নহলে মাইৰ খাবা লাগব আমি হে ভদ্ৰে শুনচোন এটা কথা কি কথা ক কালি এটা চেপ্টাৰ মই পঢ়ি আহিম আৰু এটা পিংকুই পঢ়ি আহিব তই সেই দুটা চিন্তা কৰবা নালগে আমি সব দেখাম তোক আৰু বাকি 2টা চেপ্টাৰ তই পঢ়ি আহিবি সেই দুটা তই আমাক দেখাবি আমি দুটা হেনকে প্ল্যান কৰছো আৰু সুমকি যেহেতু ছোৱালী মানুহ তাই নালগে দে তাই আমাৰ পৰাই চাই লিখব দে হ'ব না হ'ব দে হাও কালিতো পৰীক্ষা আছিলে নাংমান পঢ়বা লাগছিল নেকি হ'ব দে মই এটা চেপ্টাৰহে লৈছো হেতু পঢ়ি নাযাওঁ হেতু নেলাখলিও বাকিখিনি লাখলি নম্বৰ পাম দে বাকিখিনি দেখোন চিন্তু আৰু ভদ্ৰে পঢ়বই হ'ব দে মই নপঢ়লেও হ'ব দে পঢ়বা চঢ়বা মন জানায়ে কিবা কালি পৰীক্ষাৰ কাৰণে পঢ়বা লাগছিলে ইমান খুন্তি লগা হেন হৈছে খুন্তিৰ পৰা উঠি যদি টাইম হয় পঢ়িম দে নহলে পিংকু আৰু ভদ্ৰেতো পঢ়িয়ে আহিব তাহাৰ পৰা চাই লিখিম দে মইতো সব জানোৱে পঢ়ছোৱে ইমান দিন তথাপিও এতিয়াও নাংমান পঢ়ো কালি লেখবা লাগব ঠিকছে পৰীক্ষাত চুমকিত বাহিৰে কাকো নেদেখং চিন্তু আৰু পিংকুকটো নেদেখঙে ভুলতো তাহুং কম জলৈ নাম হোক অলপ পিছত পৰীক্ষা আৰম্ভ হ'ব দেখোনে আৰু চিন্তু ভদ্ৰে দেখো আহিয়ে পানাই চুমকিৰো খা খবৰ নাই দেখো কিয় বা তাহাৰ দুটাৰে দেখো খা খবৰে নাইয়ে বাকী চলিগিলাখান দেখো আহি ভিতৰে সোমলা ক মোৰ ভয় লাগি এইবাৰ হৈছেয়ে শুন ভদ্ৰে ফোন কৰি তাক 2টা চেপ্টাৰ পঢ়বা দিয়া কথা দেখো সি পঢ়ি নাইলি দিগদাৰ হ'ব ৰ মই এটা ফোনে কৰো ভদ্ৰে কিবা কৈছে সি আহি আছে না নাইবা হেল্ল' ভদ্ৰে দেৰি হল দেখোনে তোৰ আহি আছে না নাই পৰীক্ষা আৰম্ভ হ'বই আৰু সব আইছে চলি তোৰ আৰু চুমকিৰে খা খবৰ নাই চিন্তু আৰু মই বাহিৰত ৰখি আছো তোহাৰ দুটাৰ জাগা ৰাখি থৈছো তোহাৰ আমাৰ ওচৰতে
ভাই চিন্তু মই যাবা নৰিম দে আজি গাটো বিৰাট বয়া ছাৰক ফোন কৰি কৈছোঁ মই চুমকিৰো গা বয়া বোলে সেইকাৰণে চুমকিও নাহে চুমকিও ছাৰক কৈছে তোৰ দুটাই দি পৰীক্ষা মই পঢ়ছিলোঁ গেলি তোহাক দেখুৱাব পাৰিলোঁ হয় এতিয়াতো মই যাওঁ নহ'ল যিহেতু তোৰ দুটাই লেখ আৰু পৰীক্ষা হাও ভাই ভদ্ৰে কি কয় তই নাইলি আমি কেনেকৈ লিখিমে তোকে দুটা চেপ্টাৰ পঢ়বা দিছিলোঁ আমি দেখোন ইমান পঢ়া নাই তই নাইলি গতে আমি নল্লি ছাৰৰ মাইৰ খাব লাগব দেখুৱে উপায় নাই ভাই মোৰ গাটো বহুত বয়া যাবা নৰিম দে মই বয়া চয়া নাপাবি দে থং দে ফোনটো বাগাত দি আছোঁ ভাই চিন্তু সি বোলে নাহে তাৰ বোলে গা বয়া ফোনটো থৈ দিলাকে সি কেনেকৈ লিখিম এতিয়া পৰীক্ষা মোৰতো বিৰাট ভয় লাগি আহিবা ধৰছে তই পঢ়ি আহিছা নহয় এটা চেপ্টাৰ সেইটো দিয়ে লিখোৱা হাই পিংকু কি জানা না মোৰ কালি যাই বিৰাট খুমটি লাগলাকে ইমান দিন বাহিৰত ওলোৱা নাছিলো না স্কুলৰ পৰা যাই খুমটি লাগতে মই বাগাত দিলো উঠতে দেৰি হ'ল তাৰ পিছত পঢ়াই নহ'ল আৰু ভাবছিলো তোৰ আৰু ভদ্ৰৰ পৰা চাই লিখিম এটাই নপঢ়লেও কথা নাই ইতে তই পঢ়ি আহিছা যদি তোৰ পৰাই লিখো জল তইও পঢ়া নাই ময়ো পঢ়া নাই মই ভাবছিলো তোৰ আৰু ভদ্ৰৰ পৰা চাই লিখিম মোৰ আৰু পঢ়বা মনে নেগলাক ইমান দিন পঢ়া নাছিলো না ইতে তইও পঢ়া নাই ময়ো পঢ়া নাই কি হ'ব পৰীক্ষাটো গল্লা পাম ছাৰেতো আমাক গৰু পিতন দিব চলিহত ক্লাছৰ বাহিৰত ওলাই কি লেকচাৰ মাৰি আছা দুটাই বল ক্লাছৰ ভিতৰে বল মই আইছো পৰীক্ষা আৰম্ভ হ'বই আৰু আমি আজি চেষ্টা চিন্তু মল্লু আজি হয় দে মাইৰত পিঠি বহল হ'ল আমাৰ আজি আয়ো কিয় যে আইছিলো নাইলিও হলাক হৈ চলিহত আইছা না কি লেকচাৰ মাৰি আছা তাতে নহ'লে পৰীক্ষা আৰম্ভ নহওঁতে কুক খাবি আজি ছাৰ গৈছো ৰ'ব